আমি ভাৰত চৰকাৰ আৰু অসম চৰকাৰক এইটোৱে আহ্বান জনাব বিচাৰিছো যে যি জাষ্টিস আপোনালোকে ডিলে কৰি আছে এই জাষ্টিসটো অতি শীঘ্ৰে দিব লাগে নহলে যি দোষ এই অঞ্চলৰ ৰাইজে যে আগুৱাই যাব পৰা নাই উন্নয়ন আৰু নিৰাপত্তা পোৱা নাই ইয়াৰ কাৰণে দোষী কিন্তু আপোনালোকে হ'ব তেলেঙ্গানা গঠন কৰাৰ পিছত ভাৰতত নতুন ৰাজ্য বা ইউনিয়ন টেৰিটৰি সৃষ্টি হ'ব এই কথাটো আমি মানে সেই সময়ৰ চৰকাৰৰ কথাটো চাই পেলাই আমি আশা কৰা নাছিলো এই সময়ত চৰকাৰে ক'লে যে তেলেঙ্গানা এটা পাৰ্টিকুলাৰ এটা সিচুৱেশ্যনৰ কাৰণে আমি গঠন কৰা হ'ল ভাৰতত যেতিয়া নতুন পলিচি হ'ব তেতিয়া আপোনালোকে ৰাইজ পাব আপোনালোকৰ সমস্যা সমাধান হ'ব আমি বাট চাই থাকিলো আমি আশা কৰিলো আমি ভাবিলো যে আমাৰ যেটো জাষ্টিস আমাৰ যেটো ন্যায় এটো কেতিয়াও ডিনাই নহব আমি বঞ্চিত নহম আজি নহয় কালি আমি ন্যায় পাম আমি সাংবিধানিক ন্যায় পাম আইনগত ন্যায় পাম ঐতিহাসিক ন্যায় আমি পাম সামাজিক ন্যায় পাম সাংস্কৃতিক আৰু ভাষাৰ ন্যায় পাম অৰ্থনৈতিক ন্যায় আমি পাম শিক্ষাৰ অধিকাৰৰ ন্যায় আমি পাম এইটো আমি আশা কৰি থাকিলো কিন্তু এই সময়ত ভাৰত চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত ললে যে জম্মু কাশ্মীৰৰ নিচিনা এখন ৰাজ্যক দ্বিখণ্ডিত কৰি পেলাই দুটা ইউনিয়ন টেৰিটৰি গঠন কৰিলে আমি সকলো আচৰিত হলো আজি ভাৰতৰ সংবিধানৰ এই ব্যৱস্থা আছে তেখেতসকলে আৰ্টিকল 371 টো আজি ব্যৱহাৰ কৰি পেলাই ৰাষ্ট্ৰপতিৰ দ্বাৰা তেখেতসকলে সকলো ক্ষমতা ব্যৱহাৰ কৰি এটা দুটা ইউনিয়ন টেৰিটৰি সৃষ্টি কৰি দিলে আমি এইটো ওয়েলকাম কৰিছো আমি এই কাৰণে ওয়েলকাম কৰিছো ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াই তেখেতে নিজে পাৰ্লামেণ্টত কৈছে আমি দুটা কাৰণত জম্মু কাশ্মীৰ ৰাজ্যটোত দ্বিখণ্ডিত কৰি দুটা ইউনিয়ন টেৰিটৰি বনাইছো এটা হ'ল সন্ত্ৰাসবাদী পাকিস্তানৰ পৰা অহা সন্ত্ৰাসবাদীবিলাকে কাশ্মীৰত বসবাস কৰা ভাৰতীয় নাগৰিকসকলক সদায় হাৰাশাস্তি কৰে সদায় মানে ডিস্টাৰ্ব কৰে আৰু তাত শান্তি আৰু নিৰাপত্তা নাই গতিকে ইয়াত এটা ব্যৱস্থাৰ এটা সিস্টেমৰ এটা পৰিৱৰ্তন আনি পেলাই তাত শান্তি প্ৰতিষ্ঠা কৰিব লাগিব আমি এই কথা ভাল পাইছো আমি টেৰৰিজম কেতিয়াও সমৰ্থন নকৰো এটো পাকিস্তানেৰে হওক পৃথিৱীৰ যিকোনো প্ৰান্তৰে হওক বা আমাৰ অঞ্চলত আমাৰ দেশৰে হওক সন্ত্ৰাসবাদ আমি কেতিয়াও পৰাশ্ৰয় নিদিও আমি কেতিয়াও হেতু মানে সহ্য নকৰো ভাৰত চৰকাৰে সন্ত্ৰাসবাদী ৰোধ কৰিবৰ কাৰণে জম্মু কাশ্মীৰটো যদি দ্বিখণ্ডিত কৰিছে দুটা ইউনিয়ন টেৰিটৰি সৃষ্টি কৰিছে এটো আমি ওয়েলকাম কৰিছো আৰু একে সময়তে তেখেতসকলে কৈছে যে ভাৰত চৰকাৰে আবণ্টন কৰা যিবিলাক ধন যিবিলাক উন্নয়ন পুঁজি যিবিলাক ভাল ভাল স্কিম এইবিলাক কাশ্মীৰী নাগৰিকসকললৈ গৈ নাপায় আধা বাটতে কোনোবা ৰাজনৈতিক নেতাবিলাকে কোনোবা দল পাৰ্টিয়ে কোনোবা ব্যক্তিয়ে খাই পেলাই শেষ কৰে আৰু কাশ্মীৰ লাডাখত সঁচা অৰ্থত উন্নয়ন হোৱা নাই স্বাধীনতাৰ ৭২ বছৰত এই কাৰণে আজি লাডাখটো ইউনিয়ন টেৰিটৰি গঠন কৰি পেলাই তেখেতসকলে তাক উন্নয়ন আনিম বুলি পেলাই আজি ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াই পাৰ্লামেণ্টত কৈছে আমি ভাল পাইছো কথাটো যদি তেনেকুৱাই হয় আজি আমাৰ ক্ষেত্ৰত কি হ'ব বদলেন যি আন্দোলন এইটো ভাৰতৰ সবচেয়ে পুৰণা এটা আন্দোলন কাৰণ তেলেঙ্গানা যি ৰাজ্য গঠন কৰা হ'ল এই তেলেঙ্গানা 1967 পৰাহে এই সংগ্ৰাম আৰম্ভ হৈছে আৰু বদলেন আন্দোলন 69 পৰাহে আৰম্ভ হৈছে কিন্তু বদলেন আন্দোলন ইয়াকে আগত 1967 পৰাহে পিটিচিয়ে উদ্যাচল দাবী কৰাৰ পৰাহে ৰাজনৈতিক সংগ্ৰাম আৰম্ভ হৈছে আমি ইমান দিনে বাট চালো ইমান দিনে সংগ্ৰাম কৰিলো ৫,০০০তকৈ অধিক নিৰীহ মানুহ শহীদ হৈ গ'ল ২০,০০০তকৈ অধিক জেলত যাব লগা হ'ল হাজাৰ হাজাৰ সা সম্পত্তি ঘৰ বাৰী জ্বলি গ'ল বহুত মানুহ পংগু হৈ গ'ল নিজৰ দেশত নিজৰ সাংবিধানিক অধিকাৰ সাব্যস্ত কৰাৰ নামত কিন্তু এতিয়ালৈকে আমি ন্যায় পাবলৈ সক্ষম নহ'ল আজি ভাৰত চৰকাৰে আমাৰ চকুৰ আগতে উত্তৰাখণ্ড ঝাৰখণ্ড ছত্তীশগড় ৰাজ্য গঠন কৰি দিলে আমাৰ চকুৰ আগতে তেখেতসকলে তেলেঙ্গানা সৃষ্টি কৰি দিলে আৰু আমাৰ চকুৰ আগতে নিবিচাৰিলেও আজি কাশ্মীৰটো দুখণ্ডিত কৰি দুটা ইউনিয়ন টেৰিটৰি গঠন কৰি দিলে আৰু আমি 50 বছৰ চিঞৰি থাকিলো আজিলৈকে আমাক জাষ্টিস দিয়া নহল ন্যায় দিয়া নহল কি কাৰণত আমি কি দোষ কৰিলো আমি ভাৰতৰ নাগৰিক হয় নে নহয় ভাৰতৰ সংবিধানটো আমাৰ কাৰণে প্ৰযোজ্য হয় না নহয়
আৰ্টিকেল 2 আৰু 3 ৰ স্পিৰিটটো কি, ইয়াৰ উদ্দেশ্যটো কি? ভাৰতৰ সংবিধানৰ আৰ্টিকেল 2 আৰু 3 আমি কি বিচাৰিছো? আমি শান্তি বিচাৰিছো, আমি সমাধান বিচাৰিছো, আমি নিৰাপত্তা বিচাৰিছো, আমি উন্নয়ন বিচাৰিছো। আজি ভাৰতৰ অসমৰ উন্নত জনগোষ্ঠীবিলাকে আজিও কৈছে আমি সুৰক্ষিত নহয়, আমাক ৰক্ষা কবচ লাগে, আমাক নিৰাপত্তা লাগে, আমাক সংবিধানৰ অমুক ব্যৱস্থা লাগে, তুমুক ব্যৱস্থা লাগে। আৰু তেখেতসকলৰ কাৰণে আপোনালোকে বহুত কিবা কিবি কৰিবলৈ চিন্তা কৰি থাকে। কিন্তু যিসকলে স্বাধীনতাৰ 50-70 বছৰ বা 70 বছৰত আজি বিভিন্ন অধিকাৰৰ বঞ্চিত হৈ ৰ'ল, আজিও সঠিক সঁচা অৰ্থত শিক্ষাৰ অধিকাৰ পাবলৈ সক্ষম নহ'ল, ভাষা সংস্কৃতিৰ অধিকাৰ পাবলৈ সক্ষম নহ'ল, আজি যিসকলে আজিলৈকে ভূমিৰ নিৰাপত্তা পাবলৈ সক্ষম নহ'ল, সেইসকলৰ কথা চিন্তা নকৰিলে, যিসকলে আজি অৰ্থনৈতিক যিটো অধিকাৰ পাব লাগে সেই পাবলৈ সক্ষম নহ'ল, এই কথা কিন্তু চিন্তা কৰা নহ'লে। এই কাৰণে আজি এটা সোণালী সুযোগ সংগ্ৰামীসকলে কৈছে যে বড়োলেণ্ড সমস্যা সমাধান হ'ব লাগে। আনপিনে দিল্লীত বিজেপিৰ এবছলুট মেজৰিটি এটা চৰকাৰ আছে আৰু সেই কাহানিৰ পৰাই বিজেপিয়ে কৈছে আমি স্মলাৰ ষ্টেটটো আমি মানি লওঁ, আমি গঠন কৰোঁ, এই স্মলাৰ ষ্টেটৰ পক্ষপাতী। সেইকাৰণে আজি গোৰ্খালেণ্ডত যোৱা 2014 নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যাই কৈছিলে আপোনালোকৰ সপোনটো আমাৰো সপোন, আমাৰ ইয়াত আহিও কৈছিলে আপোনালোকৰ সমস্যা সমাধান কৰিম, লিপিবদ্ধ আছে আৰু মুখেৰেও কৈছিলে যে সমস্যাবিলাক সমাধান কৰিম। সেইকাৰণে সময় আহিছে আজি যেনেকৈ কাশ্মীৰৰ ক্ষেত্ৰত ভাৰত চৰকাৰে একপক্ষীয় ডিচিশ্যন লৈ পেলাই আগবাঢ়ি গ'ল, আমি আহ্বান কৰিছোঁ যে বড়োলেণ্ডৰ ক্ষেত্ৰতো ভাৰত চৰকাৰে আগবাঢ়ি আহিব লাগে। বড়োলেণ্ড সৃষ্টি কৰা মানে ভাৰতত আৰু এটা ভাল শান্তি, এটা সম্প্ৰীতিৰ এটা নতুন ৰাজ্য গঠন হ'ব। ইয়াত এটা উন্নয়ন সকলো পাবলৈ সক্ষম হ'ব, ন্যায় সকলে পাবলৈ সক্ষম হ'ব। ভাৰত চৰকাৰৰ যিবিলাক চহকী স্কিমবিলাক আছে এইটো ৰুট লেভেললৈকে কাম কৰাৰ সক্ষম হ'ব। এই গোটেই সম্ভৱ হ'ব যেতিয়া বড়োলেণ্ড সৃষ্টি হ'ব। আৰু বড়োলেণ্ড কোনো জাতি জনগোষ্ঠীৰ বিৰোধে নহয়। শেহতীয়াভাৱে হীৰা শৰণীয়া ডাঙৰীয়াই যিটো দ্বিতীয়বাৰ কোকৰাঝাৰৰ MP হ'ল, MP টো হৈ গ'ল, কিন্তু নিজৰ মানুহবিলাকক যিসকলে নিজৰ সমষ্টিবাসী এই সকলোকে দ্বিখণ্ডিত কৰি ৰাখিবলৈ চেষ্টা কৰিলে নিজৰ ৰাজনৈতিক লাভালাভৰ কাৰণে। ভাৰতৰ সংবিধানৰ তেখেতে যাই পেলাই শপত খালে যে মই সংবিধানৰ ৰক্ষা কৰিম, শান্তি সম্প্ৰীতি ভাৰতৰ নাগৰিকবিলাকৰ কাৰণে কাম কৰিম। কিন্তু আজি আহি পেলাই তেখেতে নিজৰ সমষ্টিত বড়ো অনাবড়ো বিভাজন কৰি ৰাজনীতি কৰাতে ব্যস্ত হৈছে। বড়োসকলৰ প্ৰতি আজি যিটো ভয় দেখুৱাই পেলাই অনাবড়োসকলক একত্ৰিত কৰিবলৈ ওলাইছে। আমি শুনিলো সিদিনা কথা এটা শুনিলো যে তেখেতে বোলে ইয়াতে খেনা বনাব, BTAD অবড়ো খেনা। ৰাষ্ট্ৰসংঘই কেতিয়াবাই কৈছে পৃথিৱীত আৰু কোনো দেশে নতুনকে আৰ্মি ৰেজিমেণ্ট খুলিব নালাগে বুলি পেলাই। ভাৰতবৰ্ষকো কৈছে নতুন আৰ্মি ৰেজিমেণ্ট খুলিব নালাগে। আমিও দাবী কৰিছিলোঁ অসম ৰেজিমেণ্ট, নাগা ৰেজিমেণ্ট আছে যদি বড়ো ৰেজিমেণ্টো লাগে। ভাৰতৰ অফিচাৰবিলাক ক'লে আমাক হোম মিনিষ্ট্ৰীৰ পৃথিৱীত আৰু নতুন ৰেজিমেণ্ট খোলা নহ'ব। যদি পৃথিৱীত আৰু নতুন ৰেজিমেণ্টে খোলা নহয়, কোনো খেলাই খোলা নহয়, এই ভাৰতৰ ভূখণ্ডতে BTAD অঞ্চলত কেনেকৈ হীৰা শৰণীয়া আজি খেনা খুলিব পাৰে ভাৰত ৰাষ্ট্ৰই কিন্তু চাব লাগিব। অসম চৰকাৰে চাব লাগিব কেনেকৈ চৰকাৰী মানুহ এজনে খেনা খুলিবলৈ ইয়াতে ইমান সাহস কৰিছে। ইয়াত ভাৰত চৰকাৰৰ চেংচন লাইচেন্স আছে নেকি? ইয়াত অসম চৰকাৰৰ চেংচন এপ্ৰুভেল লাইচেন্স আছে নেকি? এইটো চৰকাৰে স্পষ্ট কৰিব লাগিব। আৰু এই খেনা কিহৰ কাৰণে? না পাকিস্তান চাইনাৰ লগত যুদ্ধ কৰাৰ কাৰণে, না ইয়াত আজি মানুহৰ মাজত ভুল বুজাবুজি সৃষ্টি কৰাৰ কাৰণে, না কোনোবা এটা ব্যক্তিগত স্বাৰ্থত ৰাজনৈতিক লাভালাভৰ কাৰণে কাম কৰাৰ কাৰণে, এই কথা স্পষ্ট কৰিব লাগিব। আজি পৃথিৱীত বহুত আগবাঢ়ি গ'ল। এনেকুৱা সময়ত আৰু এনেকুৱা জাতিগত ধৰ্মগত সংঘাতবিলাক আমি কেতিয়াও নিবিচাৰোঁ। আমি সকলো সমমৰ্যাদা সম অধিকাৰ বিচাৰোঁ। আজি আমি সংগ্ৰামী হৈ পেলাই বড়োলেণ্ড দাবী কৰি কোনো দিনে কোনো জাতি জনগোষ্ঠীৰ বিৰুদ্ধে আমি এক ইঞ্চিতো কাম কৰা নাই। আজি তেখেতে যিবিলাক এলিগেশ্যন আনিছে তেনেকুৱা সংঘাতবিলাক বহুত ঠাইত হৈ গৈছে। আমি দুখিত তেনেকুৱা সংঘাত আমাৰ অঞ্চলতো হৈছে। ইয়াত আদিবাসী মানুহৰ জীৱন যাব লগা হৈছে, বড়োৰো জীৱন গৈছে, মুছলমানসকলৰ ভাইসকলৰ জীৱন যাব লগা হৈছে, বড়োৰো জীৱন গৈছে, কাৰোবাৰ ঘৰ জ্বলিছে, বড়োৰো জ্বলিছে। ইয়াৰ কাৰণে আমি দুখিত। কিন্তু এইটো কিয়
আপুনি ৰিপিট কৰিব বিচাৰে এইটো কিয় আপুনি পুনৰ ইয়াত মানে কৰিব বিচাৰে এইটো দুঃখিত কথা তো এই কাৰণে ৰাজনীতি কৰক মোস্ট ওয়েলকাম ভাৰত এটা পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ইয়াত সকলোৰে ৰাজনীতি কৰাৰ অধিকাৰ আছে ৰাজনীতিক দল খুলিব বিচাৰিছে খুলক দুটা তিনটা পাঁচটা ৰাজনীতিক দল খুলক আমাৰ ক'বলগীয়া নাই কিন্তু খেলা সৃষ্টি কৰি পেলাই যিটো সংঘাত সৃষ্টি কৰিব বিচাৰিছে তাক কিন্তু ক'ব লগা আছে যি অঞ্চল আজি ভাইলেন্সৰ মানে গৰাহত আজি 50 বছৰ কটাব লগা হৈছে যি অঞ্চলত আজি আমাৰ ল'ৰা ছোৱালীয়ে ভাল শিক্ষা পাবলৈ সক্ষম হোৱা নাই ভাল বিদ্যালয় নাই ইয়াতে ভাল কলেজ নাই মহাবিদ্যালয় নাই ভাল এখন ইউনিভাৰ্চিটি নাই আজি বদলেন যিটো ইউনিভাৰ্চিটি যি সমস্যা আছে এই সমস্যাক লৈ পেলাই হীৰা খৰণীয়াই কোনোদিন মাত মাতা নাই ইয়াত CIT আছে ইঞ্জিনিয়াৰিং কলেজ আছে সাবজেক্ট নাই প্ৰফেসৰ নাই প্ৰিন্সিপাল বিলাক আছে নে নাই এইবিলাক কোনোদিন হীৰা খৰণীয়া ডাঙৰীয়া ইয়াত মাত মাতা নাই হাজাৰ হাজাৰ নিবনুৱা আছে আজি সেন্ট্রাল সার্ভিসত এমপ্লয়মেন্ট দিব লাগে ইয়াৰ কাৰণে মাত মাতিব লাগে স্টেট সার্ভিসত এমপ্লয়মেন্ট দিব লাগে ইয়াৰ কাৰণে মাত মাতিব লাগে এই অঞ্চলত ইন্ডাস্ট্রি আইব লাগে সেলফ এমপ্লয়মেন্ট হোৱাৰ কাৰণে ভাৰত চৰকাৰৰ বহুত যোজনা আছে এতিয়া স্কিম আছে এইবিলাক ইমপ্লিমেন্ট হৈছে না এইবিলাক চাব লাগে কিন্তু ইয়াত এটাও শব্দ মাত নামাতে হস্পিটালত ডক্টৰ আছে না নাই স্কুলৰ অফিচাৰ আছে নে নাই এগ্ৰিকালচাৰত খেতি পথাৰত কি হৈছে ইৰিগেশ্যনত কি হৈছে এইবিলাক চাবলৈ আজি ৰাজনীতিক নেতাবিলাকৰ সময় নাই খালি সংঘাত সৃষ্টি কৰাৰে ব্যস্ত ইয়াতকে দুৰ্ভাগ্যজনক আৰু একো হ'ব নোৱাৰে এই কাৰণে মই তেখেতক আহ্বান জনাইছো দ্বিতীয়বাৰৰ কাৰণে MP সকলে সুযোগ পাইছে এই সুযোগটো আপুনি লৈ পেলাই সমাজ উন্নয়নৰ কাৰণে কাম কৰক সমাজ আগুৱাই যোৱাৰ কাৰণে কাম কৰক কিন্তু হিংসা সৃষ্টি কৰাৰ কাৰণে খেনা সৃষ্টি কৰি পেলাই সংঘাত আনাৰ কাৰণে কাম কৰিলে আপোনাক কোনো সহযোগ কৰিব নোৱাৰিব আৰু এই অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মৰ আমাৰ ভাই দাদা সকলক মই আই বাই সকলক আহ্বান কৰিছো আপোনালোকে বিবেচনা কৰি চাওক যি অঞ্চলত আমি বসবাস কৰো এই অঞ্চলটো আমি এটা হিংসা জৰ্জৰিত অঞ্চল কৰি ৰাখিম এটা সংঘাতৰ এটা পৰিস্থিতিত ৰাখিম এটা ঘৃণা আৰু মানে এটা ঘৃণাৰ মাজত আমি ৰাখিম না আমি এটা মানে দুৰ্যোগৰ মাজত ৰাখিম না আমি শান্তিৰ মাজত ৰাখিম এইটো আপোনালোকে বিবেচনা কৰক আমাক শান্তি লাগে তো মই এইটো আহ্বান কৰিছো যে আমাৰ সংগ্ৰাম চলি আহিছে চলি যাব যিমান শহীদ হৈছে যিমান আজি পুলিশ মিলিটাৰী হাৰাশাস্তি হৈ গ'ল কোনো দিনে বদলেন সংগ্ৰাম থমকি ৰোৱা নাই আৰু থমকি নৰয় যেতিয়ালৈকে স্থায়ী সমাধান নহয় তেতিয়ালৈকে থমকি নৰয় এইখিনি সময়তে বদলেন গোৰ্খালেন বাকি সমস্যা সমাধান যিটো ৰাজনৈতিকভাৱে সমাধান কৰিব লাগে ইয়াৰ লগতে মই সংগতি ৰাখি ক'ব বিচাৰিছো উগ্ৰপন্থী সমস্যা সমাধান কৰাটো ভাৰত ৰাষ্ট্ৰৰে পলিচি আছিলে অসম চৰকাৰৰে পলিচি আছিলে আজি যিসকলে সশস্ত্ৰ সংগ্ৰাম কৰি শান্তি আলোচনাত আহিছে অতি শীঘ্ৰে তেখেতসকলৰ লগত চুক্তি মানে সমাধান কৰিব লাগে এটা ভাল এটা পৰিস্থিতি যিহেতু আহিছে অলৰেডি সকলো আগবাঢ়ি আহিছে এই ভাল এটা পৰিস্থিতি পৰিৱেশৰ সুযোগ লয় এটা সমাধান সূত্ৰ ওলাব লাগে আৰু স্থায়ী সমাধান আনি শান্তি প্ৰতিষ্ঠা কৰি যিসকলে নিজৰ অধিকাৰৰ কথা কৈ পেলাই উন্নয়নৰ কথা কৈ পেলাই অস্ত্ৰ লৈ সংগ্ৰাম কৰিছিলে তেখেতসকলক মূল খুঁটিত আনি পেলাই নিজৰ নিজৰ পৰিয়ালত থাকি সামাজিক উন্নয়নৰ কাৰণে অৰ্থনৈতিক উন্নয়নৰ কাৰণে এই অঞ্চলৰ উন্নয়নৰ কাৰণে কাম কৰিবলৈ সুযোগ দিয়াৰ ব্যৱস্থাটো কৰিব লাগে মই চৰকাৰক আহ্বান জনাইছো